Hi friends, welcome to my channel. How are you doing friends? এতিয়া ৰাতিপুৱা 6:16 হৈছে আৰু মোৰ লগত আছে পৰাগ। Hi guys, আমি দুটা মানে আজি মাজুলী যোৱা প্ল্যান কৰিছিলো আৰু এতিয়া ৰাতিপুৱা 6:16ত আমি আহি খাবলি ঘাট পাইছো আৰু এতিয়া ইয়াত মানে এতিয়া নাও আহি পোৱাহি নাই সো আমি দুটা ৱেইট কৰি আছো। নাওখন ইয়াত ওচৰৰ মানুহক সুধিলো, নাওখন 7টা বজাত আহিব বুলি কৈছে আৰু 7:30 মানত যাবগে আৰু ইমান সময়লৈকে ৱেইট কৰিব লাগিব। তাৰপিছত আমি আজি মাজুলী যাম বুলি ভাবিছো, তাত মানে সত্ৰৰ পৰা আনি কৰি সকলোবোৰ ঘূৰিম আৰু সকলো বস্তু তোমালোকক দেখাম বুলি ভাবিছো। তো আমাৰ ভিডিও চাই থাকিবা। ফ্ৰেন্ডছ, আমি আহি এতিয়া এটা ঘাটত পালোঁ। ঘাটটো মানে প্ৰথমৰ ঘাটটো কি হ'ল, তাত ৰওঁতে মানুহজনে কৈছিলে যে তালৈকে নাও আহিব বুলি, কিন্তু তালৈ নাহিলে। চ' আমি বেলেগ মানুহজনে ক'লে যে এইটো ঘাটলৈ আহিবলৈ। এজ ইউ কেন চি এইটো এটা ঘাট হয়, সোৱণশিৰি নৈ হয়। তাৰপৰা ইয়ালৈ আহিলোঁ। তাৰপৰা নাও এখন আহিছে, পৰাগ আৰু মই এইখিনিতে ৰৈ আছোঁ আৰু নাওখন আহি আছে এখন। তাৰপিছত যেতিয়া আহি পাবহি তাত উঠি আৰু আমি সিপাৰ হ'ম। তাত পাৰ হোৱাৰ পিছত আৰু এটা ঘাট আছে হ'বলা, নাজানো, কিন্তু প্ৰথম এইটো ঘাট পাৰ হ'ব লাগিব। প্ৰথম আমি জাহাজ একচুৱেলি নাৱত কিজনে কোৱা মতে এইটো ঘাট পাৰ হোৱাৰ পিছত আৰু এটা ঘাট আছে, সেইটো ঘাটটো পাৰ হ'ব লাগিব। তাৰপাছতে আমি মাজুলীলৈ যাব পাৰিম। মানে ময়ো প্ৰথম আহিছোঁ, নাজানো এইবিলাক ক'ত কি হয়। তাৰপৰা গুগল মেপ চাই যাব লাগিব আৰু। তাৰপৰা প্ৰথম এইটো ঘাট পাৰ হৈ লওঁচোন, কি হয় চাওঁ। নাওখন আহিছে বাৰু। আমি আহি ঘাটটো এইটো মোৰ পালোহি আৰু এই নাৱত আহি ঘাটটো এইটো মোৰ পালোহি। আমি আছিলোঁ তাত ঘাটটোৰ সিটো মূৰে আৰু আহি এইটো মোৰ এতিয়া পাইছোহি আৰু এতিয়া আমি যাবলৈ আৰম্ভ কৰিম। নাওখন অলপ সিফালে আছে, ঘাটটো এইখিনি আছে, মই তোমালোকক নেদেখালোঁ, কিন্তু ঘাটটো অলপ সিফালে আছে। এইখন নদীখন হয় আৰু আমি এতিয়া আকৌ যাম। ইয়াৰ পিছত আকৌ এটা ঘাট আছে।
গাইজ ফাইনেলি উই ৰিচ ছেকেণ্ড ঘাট এইটো সোৱণশিৰি নৈৰ ওপৰত থকাটো ছেকেণ্ড ঘাট আমি আহি ইয়াত পাইছোঁহি এতিয়া পাওঁতে চবতছে ইণ্টাৰেষ্টিং বস্তু লাগিলে নাওখন কি কৰিছে শুনিবা দেই দুখন নাও দিছে তাৰ ওপৰত এখন চালি দি থৈছে আৰু কিবা কিবি দি তাত দি এখন বনাই থৈছে মই ভালকৈ তোমালোকক দেখাম এতিয়া এনেকৈ চাই লোৱা আৰু এইটো বেছি দীঘল নহয় ঘাটটো অকণমানি এইখন পাৰ হ'লেই আমি মাজুলীলৈ ডাইৰেক্ট যাব পাৰিম ন ভাল ৰুট পাম চাগে এতিয়া এনেকুৱা বেয়া ৰুটত আহিছোঁ নক'বা আৰু চ' মই নাওখন তোমালোকক ভালকৈ দেখাম আৰু সময়টো হৈছে এতিয়া 9টালৈ 10 মিনিট আছে আমি আহিছিলোঁ কেইটা বজাত কোৱা 6টা বজাত আহি আকৌ বাটত ৰ'বলগীয়া হোৱাৰ কাৰণে দেৰি হ'ল বাৰু এতিয়া 6টা বজাত আহি আমি 9টা আমি ইয়াত পালোঁহিহেঁতেন তাত আমাৰ ঘাটত মানে মানুহজনে ক'লে যে ইয়ালৈকে আহিব মানে সেই দুজন মানুহে আমাৰ মানে ধোকা কৰিলে আমাৰ ধোকা কৰিলে মানে এতিয়া আমি তাৰপৰা আহিবলগীয়া হ'লহেঁতেন আমি মাজুলী পাব লাগিছিলে এতিয়া নিয়মমতে আমি যিটো সময়ত আহিছিলোঁ এতিয়া গৈ 9টা বাজি 10 মিনিট আছে আমি আহি ইয়াত পাইছোঁ ইয়াত একো নাই আমাৰ 10টামান বজাত আমি পাই যাম চাগে চাৰে 9টা 10টাত পাই যাম চাগে পাই যাম চাৰে 9টা 10টাত মাজুলী পাই যাম তাতে লগ কৰিম আৰু আমি এয়া গড়মূৰ সত্ৰত পালোহি এতিয়া এইটো ইয়াত লিখা আছে গড়মূৰ সৰু সত্ৰ দেখিছা নে নাজানো গড়মূৰ সৰু সত্ৰ ইয়াত পাইছোঁ ইয়াৰ আগত টাউনখন আছে ন গড়মূৰ তাৰপৰা প্ৰথম এতিয়া ইয়ালৈ যাবানে আমি প্ৰথম ইয়ালৈ যাম তাৰপিছত গড়মূৰ টাউন আমাৰ বাকীখিনি ঘূৰিম আৰু চ' ফ্ৰেণ্ডছ আমি এতিয়া গড়মূৰ সত্ৰ পালোহি ন গড়মূৰ সত্ৰ পালোহি আকৌ মাজুলী গড়মূৰ সত্ৰ এইফালেদি সোমাই যাওঁনে পৰা এইফালেদি সোমাই যাব লাগিব গড়মূৰ সত্ৰত আছোঁ আৰু এতিয়া পালোহি আৰু আমি এতিয়া গড়মূৰ সত্ৰ হয় যে ইয়াত জোতা চোতাল খুলি শুনা দিয়ে অভিয়াছলি হ'বই লাগিব ন আমি ইয়াত থৈ মেলি আমি ভিতৰলৈ যাম ফ্ৰেণ্ডছ আমি এতিয়া চাকি নিবলৈ আহিছোঁ চাকি আনিবলৈ পাহৰি থাকিলোঁ মানে এতিয়া দোকান আছে তাৰপৰা চাকি নিবলৈ আহিছোঁ পৰাজয় কৈ চাওঁ মোৰ ইয়াৰ ভিতৰত দিব লাগিব ন তো আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ পৰাগাঁও মই ক'ত কি কৰে নাজানো সুধি ল'ব লাগিব এতিয়া সোমাব পাৰি নাই সেইটোও নাজানো কাপোৰ কানি পিন্ধি পৰা সোমাব পাৰি নাই আকৌ
আমি চাকি দিবলৈ আহিছোঁ এতিয়া বন্ধুসকল আমি এতিয়া সেৱা কৰি আহিলোঁ আৰু সেৱা কৰোঁতে আমাক কেমেৰা ইউজ কৰিবলৈ নিদিলে সেইটো কাৰণে দেখাব নোৱাৰিলোঁ চ' সেৱা কৰি মেলি আহিলোঁ এতিয়া তোমালোকক চাৰিওফালেও আমি দেখাম ভিতৰখনো দেখাম বাহিৰৰ ফালে দেখাবলৈ কৈছে চ' বাহিৰ ফালেও আৰু ভিতৰখন তোমালোকক ভালকৈ দেখাম সেই ভিতৰত সোমাই যাওঁতে ফটো মাৰিবলৈ মন আছিলে কিন্তু ভিতৰখনত কিন্তু কৰিবলৈ নিদিওঁ বুলি ক'লে যি কি নহওক মানে কি সত্ৰৰ প্ৰিভাইচি নামৰ কিবা বস্তু এটা আছে ন সেইকাৰণে চাগে নিদিলে আৰু একো নহয় আমি এতিয়া গোটেই বাৰীখন তোমালোকক ভালকৈ দেখাম চ' লেটছ চি চাই থাকিবা ককা এই গছবোৰ কিমান পুৰণি জানে নি গছবোৰ কিমান পুৰণি জানে নি 300-400 বছৰ শংকৰদেৱৰ দিনৰ পৰাই আছে শংকৰদেৱ পিছৰ পাই আছে তাকে গছকেইজোপা ইমান ডাঙৰ ডাঙৰ হৈ আছে অইনবিলাক জেগাত নাই আকৌ অঁ তাকে পুৰণা সত্ৰ যে এইজোপা কি গছ নো গুমনি কয় গুমনি অঁ এইসকল কোপাই আছে সেইসকলো আহিছে চাবলৈ আহিছে আমি লখিমপুৰৰ পৰা আহিছোঁ লখিমপুৰ পানীগাঁও অঁ পানীগাঁও বেছি দূৰ নহয় অঁ এইখিনিতে বেছি দূৰ নহয় বাৰু সুনন্দ কিমান পঢ়ি আদায় হ'ল না অঁ মই BA পঢ়ি আছোঁ অঁ পঢ়িবা না MA পঢ়িম বাৰু এতিয়া পঢ়া কাম পঢ়ি থাকিব অঁ এই বন্ধ আছে মানে এইকেইদিন চাই যাওঁ বুলি আহিলোঁ বঢ়িয়া কৰিলা আপুনি ইয়াৰে নাই হ'ব দিয়ক ছাগলী হেৰি চাহ পঢ়ো কোনখিনি আছে সেয়া কোৱা আজিকালি পঢ়ো দেখিবলৈ নাপায় নহয় এই তাত আছে ন কিমান দিনৰ আছে এই হয় আজি বস্তু মানে চামগৈ বাৰু ভাল দিয়ক বন্ধুসকল এই সত্ৰৰ এজন মানুহ আৰু মানুহজনে কৈছে যে মানুহ মানে ককা আৰু ভাল মানুহজন কৈছে যে গছজোপা 400-500 বছৰ পুৰণি অ' মাই গড মানে ইমান পুৰণা গছ গছনি ইয়াত আছে ডাঙৰ ডাঙৰ গছ গছনি আছে তোমালোকে চাইছে সোণাৰু গছ এজোপা হয় প্ৰথম ইয়াত আহি প্ৰথম বস্তুটো দেখাতে হ'ল প্ৰথম মানে আহি ইণ্টাৰেষ্টিং বস্তুটো দেখা হ'ল ডাঙৰ ডাঙৰ গছ ইমান বহুত ডাঙৰ ডাঙৰ গছ আছে ইয়াত চ' প্ৰথমতে সোণাৰু গছ তোমালোকক দেখালোঁ সোণাৰু গছ হয় আৰু এজোপা কি গছ এজোপা কি গছ পৰাগ জানা এজোপা নাজানো সেইজোপা শিলিখা বুলি লিখা আছে বাৰু এজোপা শিলিখা গছ আৰু প্ৰতিজোপা গছতে গামোচা মাৰি থোৱা আছে এজোপা শিলিখা গছ তোমালোকে চাই গম পাইছে এইবোৰ কিমান পুৰণি পুৰণি গছ হ'ব পাৰে আৰু তাৰপৰা এইফালে আহি পেলাই এইখিনিতে এই ককাজনে কৈছিলে এইখিনিতে পহু আছে বুলি চ' এই পহুকেইটা চাই লওঁ ইয়াত আছে যদি প্ৰথম এয়া হৈছে পহু মই প্ৰথমবাৰ দেখিছোঁ দেই তোমালোকে দেখিছা নাই জানো এয়া অ' এটাই আছে নেকি অকল অ' আৰু আছে এয়া অ' মাই গড ইফালে যাম সিফালে দি বোলা কি ফটো এখন মাৰা ইফালে ইফালে বাটটো আছে ইফালে চাওঁচোন কেনেকুৱা দেখি ছাগলীৰ নিচিনা নিচিনা মই প্ৰথম দেখিছোঁ আকৌ পহু
ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ এটা মূৰ্তিৰ ওচৰত। মূৰ্তিটো হৈছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী গড়মূৰীয়া সত্ৰাধিকাৰ। তাৰপৰা তোমালোকে দেখিছে তেওঁ সত্ৰাধিকাৰ আছিল, সেইকাৰণে ইয়াত মূৰ্তিটো বনাই থৈছে সুন্দৰকৈ। আৰু এইটো মূৰ্তি হৈছে শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী কৃষ্ণচন্দ্ৰ দেৱ গোস্বামী প্ৰভু। এই হৈছে তেখেতৰ মূৰ্তি। তোমালোকে ইয়াত দেখিছা যে প্ৰতিজোপা গছতে গামোচা মাৰি মাৰি থোৱা আছে। এজোপা গছত মানে এনেকুৱা এজোপা গছ নাই য'ত গামোচা মাৰি থোৱা নাই। প্ৰতিজোপা গছতে গামোচা মাৰি মাৰি থৈছে। চ' চাৰিওফালে পৰিৱেশটো ভাল লাগিছে আৰু বহুত। বন্ধুসকল, এইটো হৈছে গড়মূৰ সত্ৰৰ অতিথিশালা। ইয়াত মানে কি কোনোবা আহিলে ইয়াত যদি থাকিব বিচাৰে ইয়াত থাকিব পাৰে। অতিথিশালা হয়। আৰু খুব সুন্দৰকৈ ঘৰটো বনাই থৈছে। আজি আমি ইয়াত থাকিবও পাৰোঁ, সিদ্ধান্ত নাই। যদি সময় হয়গৈ তেতিয়া যামগৈ ঘৰলৈ, কিন্তু যদি সময় নহয় ইয়াতে থাকিম। আমি ইতিমধ্যে কথা বতৰা চব পাতি মেলি থৈছোঁ। আৰু এইফালে এইখন হৈছে অতিথিশালালৈ সোমোৱা গেট। আৰু এইফালে আছে এয়া গড়মূৰ সত্ৰ, আৰু এইফালে ভিতৰদি সোমাই সত্ৰ বৰসত্ৰ পায়। আৰু এইখন গেট। আৰু এইফালেদি কেনি যায় নাজানো বাৰু। ইয়াত লিখা আছে বংশী গোপাল দেৱ সংস্কৃত টোল।